মাননীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ লৰেন্স ইছলাৰী MLA ডাঙৰীয়াই যেটো বিটিআৰ একৰ্ডৰ ক্লজৰ অধীনত আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো ৰেইজ কৰিছে। মোৰ ইয়াত আমাৰ সন্মানীয় এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াই যেটো ৰিপ্লাই দিলে তেখেতৰ প্ৰশ্নৰ উত্তৰত স্পেচিফিকেলি তেখেতৰ উত্তৰত মই হেতুকে দেখা পালোঁ যে অনলি ফৰ BTC এৰিয়া বিটিআৰ একৰ্ডৰ 6.3 দফা মতে BTC এলেকাত BTC এলেকাত যিমানখিনি স্কুল আছে এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো মাত্ৰ উল্লেখ কৰা হোৱা নাই। আউটসাইড দি বিটিআৰ এলেকা আমাৰ ধেমাজি, লখিমপুৰ, গোলাঘাট, শিৱসাগৰ, কামৰূপ, গোৱালপাৰা এইবোৰ এলেকা এইবোৰ জিলা যিবিলাক বড়ো মিডিয়াম স্কুল আছে যি স্কুলবিলাকে এতিয়ালৈকে ভেঞ্চাৰতে আছে প্ৰভিন্সিয়েলাইজ হোৱা নাই এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণেও বিটিআৰ একৰ্ডৰ 6 পইণ্ট দফাত যেহেতু উল্লেখ কৰা আছে সেই হিচাপে এই আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়াৰ যিটো প্ৰশ্নৰ উত্তৰ সেই উত্তৰটো BTC এলেকাত মাত্ৰ কনফাইন নাৰাখি আউটসাইড BTC এৰিয়াত থকা বড়ো মিডিয়াম স্কুলবোৰৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো কেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা কৰাটো ভাল হয় ইয়াৰ ওপৰত আমি সেইটো বিচাৰিছোঁ। এইটো এটা কথা। আৰু আমি জানো যেহেতু এইবোৰ অঞ্চলৰ স্কুলবিলাকৰ অৱস্থা একেবাৰে বেয়া, বড়ো মিডিয়াম স্কুলবিলাক এতিয়া মানে মৰিবলৈ লৈছে। গতিকে এই স্কুলবিলাক এতিয়াই যদি প্ৰভিন্সিয়েলাইজ কৰা নহয় অসমৰ এতিয়াৰ যিটো আইন প্ৰচলিত আইন এই আইনৰ দ্বাৰা দি যেহেতু এই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাটো সম্ভৱ নহয় গতিকে একৰ্ডৰ দ্বাৰা দিহে এইটো সম্ভৱ হ'ব বুলি এটা আন্দোলনৰ পৰিসমাপ্তি ঘটোৱাৰ ছাত্ৰৰ এটা একৰ্ড কৰা হৈছে। আৰু এই একৰ্ডৰ স্পিৰিট মতে মই ভাবোঁ যে এইবোৰ এলেকাৰ বাহিৰত থকা যিবিলাক স্কুল আছে এই স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ অত্যন্ত দৰকাৰ আছে। যেটো প্ৰচলিত আইনৰ দ্বাৰা দি সম্ভৱ নহয় সেইটো সম্ভৱ কৰিবৰ কাৰণে একৰ্ডটো কৰা হয় আৰু একৰ্ডত থকা এই দফা মতে ইয়াৰ কাৰণে আমি এই বাহিৰত থকা স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰাৰ দৰকাৰ আছে। দ্বিতীয় কথা হ'ল যে আমাৰ এতিয়া 6 শিডিউল এলেকাৰ যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰ এইটো আমি বেলেগেই ডিছকাশ্যন কৰিম। ইয়েছ 2003 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা BTC চুক্তি মতে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ফুলি BTCৰ হাতত এইটো ট্ৰেন্সফাৰ কৰা ছাবজেক্ট আৰু ইয়াৰ কাৰণে আমি ছেপাৰেট BTC অথৰিটিৰ ফালৰ পৰা লেজিসলেটিভ যেটো পাৱাৰ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টটো কেনেকৈ চলাব লাগে আমি কি কৰিব বিচাৰোঁ সেই মৰ্মে চলাবৰ কাৰণে আমাৰ হাতত এটা পাৱাৰ আছে লেজিসলেশ্যন কৰিবৰ কাৰণে আইন বনাবৰ কাৰণে। এই হিচাপে সেই মেটাৰটো আমি বেলেগ দিনত আমি আলোচনা কৰিম। এই কথাটো ইয়াত মই আনিব খোজা নাই। এটা কথা আকৌ ইয়াত আছে 10টা কলেজ অলৰেডি যেটো অসম চৰকাৰৰ ফালৰ পৰা মানে কি কয় আমাৰ যেটো ভেঞ্চাৰ আছিলে সেইটো অসম চৰকাৰৰ পৰা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিলে কিন্তু এতিয়া প্ৰভিন্সিয়েলাইজেশ্যন একৰ আণ্ডাৰত এইটো আনা হোৱা নাই। আমাৰ SOPD ফাণ্ডৰ পৰা এইবিলাক কলেজটো চলাবৰ কাৰণে আৰ্থিকভাৱে যিমানখিনি প্ৰভিন্সিয়েলাইজ কলেজৰ টিচাৰবিলাকে সুবিধা পায় এইখিনি সুবিধাখিনি দিয়া হৈছে কিন্তু এইটো ফুল ফ্লেজেডভাৱে প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই আৰু সেইটো SOPD ফাণ্ডৰ পৰা যে দি থকা হৈছে সেইটো কিন্তু আমি জনামতে কেবিনেটত এতিয়ালৈকে এপ্ৰুভাল কৰা হোৱা নাই। গতিকে এইটো কেবিনেটত এপ্ৰুভাল কৰিবৰ কাৰণে যাতে ব্যৱস্থা কৰা হয় মই আমাৰ অনাৰেবল মন্ত্ৰী মহোদয়ৰ পৰা এইটো বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয় তেওঁ ঠিকে কৈছে যে ইয়াত বিষয় দুটা আছে। এটা হ'ল যে BTCৰ ভিতৰত থকা বিদ্যালয় আৰু আনটো হ'ল BTCৰ বাহিৰত থকা বড়ো মিডিয়ামৰ বিদ্যালয়। এই দুয়োখিনি বিদ্যালয়কে চুক্তিৰ 6.3 দফাত প্ৰভিন্সিয়েলাইজ কৰাৰ কথা কোৱা হৈছিলে। BTCৰ বাহিৰত যিখিনি বড়ো মিডিয়াম স্কুল আছে এই স্কুলখিনি এটা তালিকা প্ৰস্তুত কৰি প্ৰত্যেকখন স্কুলৰ নিৰ্দিষ্ট কি কেনেকুৱা সমস্যা আছে এইখিনি অধ্যয়ন কৰিবৰ কাৰণে মই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক তেওঁলোকৰ লগত মোৰ মিটিং হৈছে তেওঁলোকে এই কামখিনি কৰি আছে। গতিকে BTCৰ বাহিৰত যিখিনি
বড়ো মিডিয়ামৰ স্কুল আছে সেইখিনি শিক্ষা বিভাগে পৃথকভাৱে চাব আৰু BTCৰ ভিতৰত যিখিনি মাধ্যম নিৰ্বিশেষে যিখিনি বিদ্যালয় আছে মানে অসমীয়া বড়ো বেংগলী যি মাধ্যমেৰে নহওক সেই বিদ্যালয়খিনিৰ ক্ষেত্ৰত মই BTC প্ৰশাসন মই আপোনাৰ জৰিয়তে আপুনি যেহেতু EM মই অনুৰোধ জনাও কাৰণ যিখন আমাৰ প্ৰাধিকৰণ আইন ইয়াৰ এটা মাইলৰ খুঁটা আছে ইয়াৰ যিটো আমি ঘাই খুঁটা বুলি কওঁ লাই খুঁটা বুলি যদি কওঁ লাই খুঁটাটো হ'ল যে সেইসমূহ শিক্ষানুষ্ঠান যিবিলাক 1/1/2006 চনৰ পূৰ্বে প্ৰতিস্থাপিত হৈছিল সেই বিদ্যালয়সমূহ আইনৰ আওতাত আহিব এতিয়া এই লাই খুঁটাটো মই সলনি কৰিব নোৱাৰোঁ এই ঘাই খুঁটাটো সলনি নকৰাকৈ আমি আইনখনৰ আমি সংশোধনী আমি ৰাখিছোঁ তাতো যদি স্যার এটু ইচ্ছা কৰিলে পাৰে প্লিজ স্যার এতিয়া যদি এমেন্ডমেন্টত আনিলে অখিল গগৈ দঙাৰী আপুনি বহৰ কাৰণে যদি এমেন্ডমেন্ট আনিলে হেতেন শিডিউলটোৰ কাৰণে প্লিজ তেওঁলোকে 15 জন অখিল গগৈ দঙাৰী অখিল গগৈ আৰে মই আপোনাক এলাও কৰা নাই মই আপোনাক এলাও কৰা নাই অনাৰেবল মিনিষ্টাৰ গতিকে এই ঘাই খুঁটাটোৰ সলনি নোহোৱাকৈ আমি যিখিনি কৰিব পাৰোঁ কৰিম যিখিনি ঘাই খুঁটা সলনি কৰিবলগীয়া বা তেনেকুৱা পৰিস্থিতি হয় সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত বেলেগ ধৰণে বিবেচনা কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 47 শ্ৰী ৱাজেদ আলী চৌধুৰী